নমস্কাৰ, গাৰ্ডেন স্মাইললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি নাৰ্চাৰীৰ পৰা অনা থামপটত থকা পুলিসমূহ কেনেদৰে ৰোপণ কৰোঁ আৰু শীতকালৰ ফুলসমূহ কিদৰে ৰোপণ কৰোঁ সেয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া মই আপোনালোকক ভিডিঅ'ত কেইটামান নাৰ্চাৰীৰ পৰা থামপটত থকা পুলি আনিছিলোঁ আৰু কিদৰে ৰুইছোঁ সেয়া দেখাব বিচাৰিছোঁ। মই পিটুনিয়া, পেন্সি আৰু মেৰিগল্ডৰ পুলি আনিছিলোঁ। ফ্ৰেঞ্চ মেৰিগল্ডৰ পুলি হয় এইকেইটা। আৰু প্ৰথমতে লওঁতে মই টাব এটাত ফুটাকেইটাত শিলগুটি দুটামান দি ল'ব লাগে। আৰু এটা বস্তুও দিব পাৰি, এইটো হৈছে আমি সাধাৰণতে টিভি বা কিছুমান ইলেক্ট্ৰনিক বস্তুৰ লগত অহা থাৰ্মোকলটো আমি ব্যৱহাৰ কৰিব পাৰোঁ তলত শিলগুটিৰ বদলি। আৰু শিলগুটিখিনি দিয়াৰ পিছত অলপ মই বালি দি লৈছোঁ টাবটোত, যাতে ড্ৰেইনেজ ছিষ্টেমটো ভাল হয়। আৰু এইখিনি মই মাটি লৈছোঁ। মাটিখিনিত মই 30% গাৰ্ডেন চইল, 30% কোকোপিট আৰু 30% কেঁচুসাৰ ব্যৱহাৰ কৰোঁ। কেঁচুসাৰ বদলি গোবৰ সাৰো ব্যৱহাৰ কৰিব পাৰি। আৰু লগত মই এই মাটিখিনিত যোৱা বছৰ পাত পচাই থৈছিলোঁ, সেই পাতৰ শুকান পাতসমূহৰ সাৰ ব্যৱহাৰ কৰিছোঁ। আৰু এয়া থামপটৰ পৰা উলিয়াওঁতে সদায় পুলিটো খুব সাৱধানে উলিয়াব লাগে। পুলিটো উঘালি আনিব নালাগে। বিশেষকৈ পুলিটো উঘালি আনিলে কেতিয়াবা ভাঙি পৰা দেখা যায়, মৰাৰ সম্ভাৱনা থাকে। মই সাধাৰণতে তলফালে থামপটটোত অলপ লাহে লাহেকৈ টুকুৰিয়াই পুলিটো উলিয়াই আনোঁ। এইদৰে মই পুলিসমূহ ৰুওঁ। আৰু এয়া আপোনালোকক দেখুৱাই যোৱা পুলিটো পিটুনিয়া পুলি হয়। পিটুনিয়া সাধাৰণতে ডাঙৰ টাব এটাত এটা পুলি দিলেই হয়। ই বহুত জোপোহা হৈ যোৱা দেখা যায় সময়ত। আৰু এটা কথা মন কৰিব লাগে, নাৰ্চাৰীখনৰ পুলিসমূহ কেনেকুৱা জেগাত থৈছে। যদি ছাঁ জেগাত থোৱা দেখা যায় তেতিয়াহ'লে আমি সদায় পুলিটোহঁত কেইদিনমানৰ কাৰণে ঠাণ্ডা ছাঁ পৰা জেগাত থ'ব লাগে। আৰু ৰ'দলৈ উলিয়াই আনোতেও অলপকৈ ৰ'দ পৰা জেগাত দিব লাগে। মই পুলিসমূহ সদায় ছাঁ জেগাৰ পৰা ৰ'দলৈ উলিয়াই আনোতে 3 ঘণ্টা বা 4 ঘণ্টা ৰাতিপুৱাৰ ৰ'দটো পুলিসমূহত পৰিবলৈ দিওঁ। গোটেই দিনটো পুলিসমূহত ৰ'দটো পৰিবলৈ দিলে পুলিসমূহ বেয়া হৈ যোৱা দেখা যায়। অলপ সময় ৰ'দত উলিয়াই থোৱাৰ পিছত আকৌ মই ছাঁ জেগালৈ লৈ যাওঁ পুলিসমূহ। এয়া মই আপোনালোকক পেন্সিৰ পুলি ৰুই দেখাইছোঁ। সাধাৰণতে পেন্সিৰ 6 ইঞ্চি বা 7 ইঞ্চি টাবত 3টা বা 4টা পুলি লগালে দেখিবলৈ বেছি জোপোহা হয় আৰু ধুনীয়া হয়। গোটেই টাবটো তেতিয়া পুলিৰে ভৰ্তি হৈ থাকে। মই সাধাৰণতে পেন্সিৰ পুলিসমূহ 2টা বা 3টা লগাওঁ। ঠিক সেইদৰে ফ্ৰেঞ্চ মেৰিগল্ডৰ পুলিসমূহো 2টা বা 3টা লগাওঁ। আপোনালোকেও এনেদৰে লগাই চাব পাৰে। আৰু মোৰ পুলিসমূহ যেতিয়া ফুলিব আপোনালোকক নিশ্চয় এই চেনেলৰ যোগেদি দেখুৱাম। এইটো ফ্ৰেঞ্চ মেৰিগল্ডৰ পুলি হয়। আৰু ফ্ৰেঞ্চ মেৰিগল্ড বা যিকোনো ইনকা জাতীয় মেৰিগল্ডৰ পুলি ৰুওঁতে সদায় তললৈকে ৰুব লাগে। আপোনালোকে দেখিছে মই গাগছটো বহুত তললৈ সুমুৱাই দিছোঁ। এনেদৰে সুমুৱাই দিলেও অসুবিধা নহয়, পুলিটোহঁত মৰাৰ সম্ভাৱনা নাথাকে আৰু পুলিটো হাউলি যোৱা দেখা নাযায়। আৰু পানী দিওঁতে এইদৰে পুলিটোৰ ওপৰত দি দিব নালাগে, কাষেদি দিব লাগে, তেতিয়া পুলিসমূহে কষ্ট নাপায়। বিশেষকৈ এই সৰু সময়খিনিত শ্বাৱাৰৰ থ্ৰুৱেদি পানী দিব নালাগে, এনেদৰে গিলাচৰ সহায়ত পানী দিলে ভাল হয়। আৰু সাৰ প্ৰয়োগ কৰোঁতে মই আপোনালোকক ইণ্ড'মাল্টিত যেনেদৰে সাৰ প্ৰয়োগ কৰিছোঁ, এই উইণ্টাৰ গাৰ্ডেনৰ ফুলসমূহত তেনেদৰে সাৰ প্ৰয়োগ কৰিব নালাগে। বেছিকৈ সাৰ প্ৰয়োগ কৰিলেও পুলিসমূহ জ্বলি যোৱা দেখা যায়। খুব লিমিটেড পৰিমাণৰ সাৰ প্ৰয়োগ কৰিব লাগে। বৰ্তমান একেবাৰে সৰু পুলিখিনিত মই NPK ইউজ কৰিম আৰু খুব কম পৰিমাণৰহে স্প্ৰে কৰিম। লগতে যদি DAP দিবলগীয়া হয়
এই সময়খিনিত এটা বা দুটা DAP দিলে যথেষ্ট। বেছিকৈ DAP দি দিয়াৰ লগে লগে পুলিসমূহ খাৰ উঠি যোৱা দেখা যায় আৰু পানী দিওঁতেও সাৱধান হৈ থাকিব লাগে। খুব বেছিকৈ পানী দিবও প্ৰয়োজন নাথাকে। ধন্যবাদ।